নমস্কাৰ বন্ধুসকল, মোৰ নাম জিতুমণি আৰু মোৰ আজি নতুন ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই একচুৱেলি বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। মোৰ মা মৰা মানে আজি বছৰ হ'ল, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, ক'তো যোৱা নাছিলোঁ। এতিয়া ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব যেন মই আগুৱাই যাওঁ। এখন হাত মোৰ প্ৰব্লেম হৈছে, তথাপিও মানে মই ভিডিঅ' ইউটিউব চেনেলটো খুলিছোঁ কিবা এটা কৰিবৰ কাৰণে, লাইভৰ কাৰণে। তো আপোনালোকে মোক হেল্প কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। আৰু মই আজি ভিডিঅ'টো একচুৱেলি বনাইছোঁ যিসকল আধাৰ কাৰ্ডৰ ওপৰত মই ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। বৰ্তমান গুৱাহাটীত যিখিনি মানুহ থাকে তেওঁলোকেতো গুৱাহাটীত আধাৰ কাৰ্ডৰ অফিচ ক'ত আছে, কেনেকৈ ক'ত কি কৰে সকলো জানে। কিন্তু যিখিনি অসমৰ বাহিৰৰ দূৰে দূৰে গাঁৱত যিবিলাক মানুহ থাকে তেওঁলোকেতো ইমান গম নাপায় যে গুৱাহাটীত ক'ত কিবা প্ৰব্লেম হ'লে গুৱাহাটীৰ কোনটো অফিচত আহিলে তেওঁলোকৰ আধাৰ কাৰ্ডত নাম হওক, ডেট অফ বাৰ্থ হওক, যিকোনো এটা সেয়াৰ এড্ৰেছটো ভুলখিনি শুধৰণি কৰিব পাৰি। সেইটো চবেই নাজানে, গুৱাহাটীৰ মানুহখিনি জানে কিন্তু গাঁৱৰ মানুহখিনি ইমান নাজানে। তো মই এইখিনি মোৰো নিজৰ প্ৰব্লেম হৈছিল আধাৰ কাৰ্ডত। তো মই এইখিনি ঠিক কৰিছোঁ আৰু আপোনালোকক হেল্প কৰিম বুলি ভাবি কিনে মই এই ভিডিঅ'টো বনাইছোঁ। তো মই ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো দিম। আপোনালোকে যদি আধাৰ কাৰ্ডত কিবা যদি প্ৰব্লেম কেতিয়াবালৈকে হয় বা হৈছে তেনেহ'লে মোক কণ্টেক্ট কৰিব। মই আপোনালোকক জনাম যে কোনটো অফিচত গ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ কামখিনি শুদ্ধ হৈ যাব, ভাল হৈ যাব। আৰু আপোনালোকে মই চাইছোঁ মোৰ আধাৰ কাৰ্ডৰ এটা ভিডিঅ' বনাইছিলোঁ, তাতে এনেইতো মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম, কিন্তু তাতে মোৰ 4K হৈ গৈছে, ভিউ 4K হৈছে, কিন্তু কোনো ছাবস্ক্ৰাইব কৰা নাই, খালি ভিডিঅ'বিলাক চাইছে, ভিডিঅ'টোৱে চাইছে। সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ভিডিঅ' চালে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া মই অলপ আগ্ৰহ পাম ভিডিঅ' বনাবলৈ। আৰু মই ভিডিঅ'ত তেতিয়াই ভাল ভিডিঅ' বনাব পাৰিম। সেইকাৰণে আপুনি মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই আপোনালোকক ভাল ভিডিঅ' দিব চেষ্টা কৰিম।